তই কিয় কচোন ফটোপি কিয় কৰ মানে আমি এতিয়া চাহ খাই লওঁ চাহ খাই লুডু খেলিম টকা বিল কৰি থৈ আহিলি 200 টকা বিল কৰি থৈ আহিলি আজি আমাৰ এতিয়া গানৰ প্ৰতিযোগিতা হ'ব প্ৰথম তুমি ভাল গান গাও গান গাও আৰে তহঁতি মানে এডালকে কে চুবাই আছ হে গাইজ গুড মৰ্ণিং মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই একদম ধুনীয়াকৈ বৰ্তমান এতিয়া গৈ আছোঁ নগাঁও মামাহঁতৰ ঘৰত গৈ আছোঁ মামাহঁতৰ ঘৰৰ পৰা এখন বিয়ালৈ যাম চ' ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু মোৰ মন যায় পূৰা ৰেডি কৰি লৈছোঁ একদম বেগ চেক পূৰা বান্ধি লৈছোঁ চ' ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আৰু মোৰ পূৰা ৰেডি হৈ গ'ল আৰু মোৰ লগত যাব মামাৰ ছোৱালীজনী আমাৰ ইয়াৰে মামাৰ ছোৱালীজনী আৰু বতৰটো চাওক বতৰটো পূৰা ডাৱৰীয়া হৈ আছে একদম ঠাণ্ডা হৈ আছে তাকে বাইক কেনেকৈ চলাই যাওঁ আৰু আমি দোকান এখনত ৰখিলোঁ দোকান এখনত ৰখি কিবা এটা খাই লওঁ চাহ একাপ খাই লওঁ আৰু ভণ্টিয়ে পূৰা লাজ কৰিছে এতিয়া পটককৈ ভণ্টিয়ে চাহ নাখায় মই চাহ একাপ খাই লওঁ খাই লৈ আকৌ গৈ আছোঁ সেই গাইছ আহি পালোঁ এতিয়া ভাগৰ লাগিছে ৰখিলোঁ আৰু এইখিনি মোৰ একদম ফেভৰেট চেল্ফি উঠা ৰোড মই চেল্ফি উঠি এইখিনিত খুবেই ভাল পাওঁ এতিয়া ভণ্টিক দুকপিমান ফটো মাৰি দিওঁ তাই পূৰা ৰখি আছে এতিয়া বৰষুণ কমিছে গম পাই গৈছোঁ নহয় মই চেল্ফি উঠা ৰোড বুলি এখন মই নগাঁও আহিলে মানে ইয়াত চেল্ফি উঠোৱেই সেইকাৰণে তাই কৈছে আপোনাৰ চেল্ফি উঠা ৰোডখন সেই জেগাখিনি কোনখিনি এইখিনি চাওক সুন্দৰ কিয় ঠাণ্ডা লাগিছে না আহোঁতে হা তামাম ঠাণ্ডা একদম ৰেইনকোটটো পিন্ধাৰ কাৰণে একদম অকণ ঠাণ্ডাটো কমিছে এতিয়া আমি গৈ থাকোঁ বেছি সময় নকৰোঁ আহোঁতে আকৌ হেৰি আপোনাৰ ইয়াত বান্দৰ বহুত ওলায় বান্দৰ কাৰণে মই সদায় নগাঁও আহিলে বিস্কুট লৈ আহোঁ বাট আজি বান্দৰ দেখা নাপালোঁ মনটো বেয়া এই বিস্কুটখিনি ইয়াতে আছে বাৰু যাওঁতে দি থৈ যাব লাগিব বলক দেৰি নকৰি যাত্ৰা আৰম্ভ কৰোঁ এতিয়া আমি জংঘলৰ মাজেদি ধুনীয়া পৰিৱেশৰ মাজেদি গৈ আছোঁ একদম চাৰিও চাইডে চাওকচোন কি সুন্দৰ আৰু এই গছখিনি যেতিয়া নতুন পাত মেলিব খুবেই সুন্দৰ লাগে আৰু এই জেগাখিনিতে চেল্ফি ৰোড ক'ব লাগে একদম মই এইখিনিতে প্ৰায়ভাগে আহি নগাঁও আহিলে চেল্ফি উঠোৱেই আৰু মোৰ ভাইটি এজনী নগাঁৱত পঢ়ি আছে সি ফোন কৰিছিলে কেতিয়া আহিবি কেইটা বজাত পাবি কৈ আছিলে কাৰণ তালৈ বস্তু এটা লৈ গৈ আছোঁ তাক দিব লাগে একদম এতিয়া বলক ভাইটিৰ ৰুমৰ ওচৰত লগ পামগৈ আৰু গাইজ ফাইনেলি ভাইটিৰ ৰুমত পাই গ'লোঁ ভাইটি এইটো বিল্ডিঙতে থাকে একদম বিল্ডিংটো খুব মোৰ প্ৰিয় খুব ভাল লাগে আৰু ভাইটি আহি পালে সি ঘপককৈ কেমেৰাটো ওলাই দিলোঁ লাজ পাইছে আৰু এতিয়া তালৈ কিবা এটা আনিছোঁ তাকে দি লওঁ দি লৈ একদম আমি আকৌ মামাহঁতৰ ঘৰত মই কালি আহিম দেই আৰু অৱশেষত ফাইনেলি আহি পাই গ'লোঁ মামাহঁতৰ ঘৰ পদূলি মুখতে ৰখি আছোঁ আৰু ফোন কৰি আছোঁ ৰিচিভ কৰা নাই এই গাড়ী চলাই আছোঁ মই যে এইখিনিত যেন ৰখি ফোন কৰি আছোঁ তাৰ মানে দেখা পাইছ মই ভাবিছোঁ এইখিনিত আহি ফোন কৰোঁ নেযাওঁ বুলি কালি কি কাৰ বোলে ইমান খিনাইছ এতিয়া তই দেখোন ওচৰৰ পৰা চাওঁতে ইমান খিনাইছ কিহৰ টেনচন শকত হৈছে দে শকত হৈছে ইমান কষ্ট বেগ খোল এফালে ঐ ভাত খালে একে ঘৰৰ পৰা গাইজ দেখিছে একদম শুবলৈ শান্তি যায় এতিয়া সময় হৈছে 5:30 হ'ল 6টাই বাজিব দিয়ে ইমান দূৰৰ পৰা বাইক চলাই আহিছো গম পাইছ নাই साले को बम से उड़ा दूंगा एक কোনো পইচা নাই
এতিয়া মোক আহি উঠাই আছে এতিয়া যাব লাগে বোলে কিবা খাবলৈ চাওমিন Yes. তই খোৱাবি কিন্তু Yes, মই খাম। আপুনি থৰি না খাবি চিকতা কি? বহুত মজা। হেল্ল' কি কি ক'লি মোক মই বোলে চিকতা সঁচা কথা দেই পাপুলাৰ নিচিনা চিকতা মানুহ নাই মোক কৈছো নহয় আপুনি যোনে নাথাকে তাৰ লগত কিন্তু মৰিব গৈ কিনে কিন্তু এইটো সঁচা আৰে কথা। মই ছোৱালীক খুৱাই ভাল পাওঁ কিন্তু তহঁতক নোখোৱা মই তহঁতৰ তাত পইচা মোক বা মোৰ মানি বেগৰ পৰা পইচা লৈছে নহয় নহয়, মোৰ অথনি মোৰ মানি বেগৰ পৰা পইচা লৈছে সেয়া পইচাকে খুৱাব কি অথনি 100 টকা এটা লৈছিলি যে অথনি গাইছ মোৰ পৰা 100 টকা এটা লৈছে সেই তাকে চাওমিন খাব এতিয়া অথনি লৈছিল নাই নহ'লে ভিডিঅ' সেই গাইছ ফাইনেলি ওলাই কৰি ল'লোঁ ওলাই কৰি লৈ এতিয়া আমি চাওমিন খাব যাওঁ আৰু এই ভাইটিক মানে লৈ যাব লাগে ভাইটিক মানে নিনিওঁ আমি তাৰ কাৰণে লৈ আনিম সি যাবলৈ উৎপাত কৰি আছে বাট তাক নিনিওঁ আৰু চাওমিন খাই আহি ভিডিঅ'টো সমাপ্ত কৰিম ইয়াতে আৰু কালিলৈ হয়তো বিয়াৰ ভিডিঅ'টো পাব পাৰে বিয়ালৈ যাম কালিলৈ হয়তো বিয়া ভিডিঅ'টো দিম আৰু কিবা সুধিবলগীয়া আছে আমি এতিয়া ক'ত যাম এতিয়া আমি খাব যাম লখিমপুৰ আৰু গাইছ এতিয়া আমি এতিয়া খোৱাত বহি গ'লোঁ আৰু এইকেইজনী ইমানেই সিমানেই তলি উদং কৰি দিব সেইকাৰণে মই একদম ইহঁতক মই মানে আধা পইচা বেগত থৈ আহোঁ আধা পইচা লৈ আনো ইহঁতক গোটেইখিনি আনিলে গোটেইখিনিকে খুৱাব লাগে চ' গাইছ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা থাকিল বাই বাই গুড নাইট তহঁতি মানে এডালকৈ চোবাই আছ স্পীড খাচি তাই ষ্টাইলত এডাল